মোৰ কি সপোন আছে জানো? কিনো সপোন? মোৰ সপোন আছে ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হোৱা, ভাল চাকৰি কৰা, চাকৰি কৰি ঘৰখনক ভালকৈ পোহপাল দিয়া। সপোন দেখাটো সহজ হয়, কিন্তু সেই সপোনটো বাস্তৱত পৰিণত কৰাটোহে বৰ কঠিন। কাৰণ মই কিয় কৈছো জানো? ইয়াৰ সমভূমি মই হৈ আহিছো। এটা সপোন আছিল মোৰ মৰমৰ ভাইটিক ভালকৈ ৰখাৰ, কিন্তু সেই সপোনটো হঠাতে চাৰমাৰ হৈ থাকিল। এটি ভাগৰুৱা সপোন হৈ মোৰ বুকুখনত যেন হেঁচা মাৰি ধৰিল। মই গম নোপোৱাকৈ তোৰ ইমান কি ডাঙৰ সমস্যা আছিল? अरे किसे साबी ना मोर मोरनी साबी अरे साना তোর মুখে সামনে ভালো রে সাম লাগি যাব সত্য হপন নিজেকে পাহর সত্য হপন সারমার হয়ে যাব সারমার হয়ে যাব মাটি না ঘুরাই না পাবি চলেগে মোর হপন সারমার করবি মোর হপন সারমার করার আগতে তোর বাইরে হপন হপন করি যাব হপন ভাইটি কলৈ যা তই? অলপমান ওলাই যাওঁ বাৰু কথা পাতো ভাইটি কি কৰিছ তই? ভাইটি কিমান কষ্ট কৰি ডাঙৰ কৰিছো জানো তই? মা দেউতা অবিহনে কিমান কষ্ট কৰি সৰুৰে পৰা ডাঙৰ কৰিছো জানো তই? কষ্ট হবলৈ এইবিলাক কথা কোৱা নাছিলি মই। তেতিয়া মোক কিয় কৈছিলি তই? মোক কোনো কেতিয়া মাৰি পেলাই তই একো সন্ধানে পেলাই নহয় বাইদেউ।